দেউতা ফটকাখিনি লৈ আহাচোন ভেবেলা আহিছে চাবলৈ কি হলো ভেটেলা ইমান চিঞৰি আহিছে যে এই ভেবেলা আহিছে বমখিনি চাবলৈ হয় নেকি খোৱা চাটিঙৰ ওপৰত দি থৈ দিছোঁ বা ইমান খোপা ফটকা কাৰ বুলি ক'লি যে যাৰ ঘৰত আছে তাৰে ঐ ভেবেলা এটা ফটকা ফুটাই দেখা নাই ভেটেলা নুফুটাবি দেই ই পইচা খৰচ নকৰে তই পইচা খৰচ কৰি আনিছ সি ফ্ৰীতে শুনিব আহিছে তাক ফটকা ফুটাই নুশুনাবি দেই দেৱালীৰ দিনাহে ফুটাম হ'ব দে এইবাৰ পিছফালে ৰ'দত দিওঁগৈ আগফালে দিলে ভেবেলাই গোটেই সোপা লৈ যাব যেনে লাগিছে বলা বম ফটকা ৰ'দত দিওঁগৈ বলা নুফুটিবই চব ফুচুকা হ'ব বম সোপা দেখুৱাবকে আনিছিল ময়ো আনিম নহয় আনিম মানে আনোগৈ পাপাক কওঁগৈ পাপা কাইলৈ দেৱালী হ'লেই দেখোন বলা বম আনোগৈ বৌম আকৌ কিয় লাগে কি কিয় লাগে দেৱালী নহয় নেকি ধেত ল'ৰা দেৱালীত জানো কোনোবাই বম ফটকা ফুটাই কোনেও যদি বম ফটকা নুফুটাই তেনেহ'লে কি গৰু ছাগলীয়ে ফুটাই নেকি নালাগে বম ফটকা কিনিবলৈ এনেই পইচা সোপা জ্বলাই পৰি শেষ কৰিবৰ কাৰণে না নহ'ব দেই আমাৰ দিনত আমি বম কিনিয়ে নাপালোঁ বেলেগে ধুমধামকৈ ফুটাই ফুৰে আৰু আমি শব্দবোৰ শুনি থাকোঁ তেনেকৈ আমাৰ দেৱালী পাৰ হ'ল কোনে কিনেনো এইবিলাক এনেই পইচাহে খৰচ পইচা খৰচ নহয় আজি ভেবেলাই এক কাৰ্টুন আনিলে ভালেহে সি কিনিছে সি ফুটাব তই চাব পাৰিবি হ'ব মোৰ দ্বাৰা নোৱাৰিম তুমিহে পাৰিবা লোকে ফুটাই থাকিলে শুনি থাকিবলৈ মই কথা এটা কওঁ বুলি ভাবি আছোঁ তই সুবিধাই দিয়া নাই মোক কি কথা নোকোৱা আকৌ মানে আমি যেতিয়া ফটকা কিনিব পৰা নাছিলোঁ ন তেতিয়া আমি কলগছৰ থোৰাৰে পূৰা খেলিছিলোঁ ৰাস্তাত গৈ একদম ধামকৈ মাৰোৱা বমৰ শব্দ হৈ যায় তেনেকৈ আমি ফটকা ফুটাইছিলোঁ তেনেকৈ দেৱালী পাতিছিলোঁ তোমাৰ নিচিনা দেৱালী পাতিব নোৱাৰো দেই সৰু ল'ৰাটোৰ লগত কিনো লাগি আছে নাই দিয়া একো চব শুনি আছো দিয়ক নাই বোলো এই ভেবেলাক দেৱালী বুলি বম ফুটকা কেইটামান আনি দিওঁ তাকেই পাতি আছোঁ ন ভেবেলা সঁচানে পাপা যাম আগে মই মুলেশ্বৰৰ ওচৰৰ পৰা আহোঁগৈ এবাৰ যাওক কাইলৈ আকৌ দেৱালীটো পালেহি নহয় নানিলে নহ'ব এই ভেবেলা ৰচোন ভেবেলাহঁতৰ বম সোপা ক'তনো ৰ'দত দি থৈছে কি ক'ত ৰ'দত দি থৈছে সিহঁতৰ ঘৰত নহয় আগফালে নে পাছফালে আগফাল পাছফাল নহয় চিধা টিঙৰ ওপৰত উঠাই থৈ দিছে দে মই মুলেশ্বৰৰ ওচৰৰ পৰা আহোঁ তাৰপাছত তোক বজাৰলৈ নিম দেই সঁচা কৈছেতো সঁচাই কৈছোঁ দে নাজানো পাপাৰ কথা মোৰ কিন্তু অলপো বিশ্বাস নহয় মই মুলেশ্বৰ তোকেই বিচাৰি আহিছিলোঁ ককাই দেউ কওকচোন তই মোৰ লগত এঠাইলৈ যাব লাগিব যাব পাৰিবিনে আপুনি ক'লে আজিলৈকে ক'তনো নোযোৱাকৈ আছে যাম দিয়ক পিছে লগত কিবা নিবই লাগিব নেকি তই চব বুজি পাওঁ কিন্তু দেই দেৱালী চিজন ল'ৰাটোৱে চাগে দিগদাৰ কৰি আছে ব'লক পিছে কি ল'ম ন জখলা এডাল ল'ব লাগিব বম ৰখীয়া হৈ বৰ এলাহ লাগিছে এইখিনি সময়ত কোনো নাই এবাৰ ওলাই যাওঁ নেকি দুপৰীয়াখন কোনো নাহে দে মই এবাৰ যাওঁ ওলাই মুলেশ্বৰ কৃষ্ণক চিন্তি আহিছোঁ কিবা হ'লে কিন্তু আপোনাৰ ৰিক্স হ'ব দে একো নহয় গ'ল এতিয়া আৰু ইয়াত নাই কোনো মা মৰিলো হে হৰি কেনেকৈ পৰিব পাৰিলি হে উঠ কষ্ট পালি নেকি বহুত পৰাৰ পিছতনো কেনেকৈ সোধেও কষ্ট নাপাম নেকি পৰিলে বল ঘৰত যাওঁ সৌটো আহিছে মুলেশ্বৰহঁত ৰচোন কৰি আছিলে ইয়াত তহঁতি চুৰ কৰিবলৈ অহা নাইতো কি কথা কোৱা হে তুমি কিবা আমাক চোৰৰ নিচিনা দেখিছা নেকি কাইলৈ কি বিচাৰি আহিছিলা কোনো নথকা অৱস্থাত নহয় কাইলৈ দেৱালীতে কলগছ এডাল পাওঁ নেকি আহিছিলোঁ তুমি নাই সেইকাৰণে যাবই ওলাইছিলোঁ আহোঁ দিয়া আমি এতিয়া যাওঁ তেনেকুৱাকৈ ফটকা চুৰি কৰি লৈ যোৱা নাইতো পাপাই কিয় বাৰু ইমান দেৰি কৰিছে পাপা আহিলা ব'লা এতিয়া যাওঁ ব'লা বহুত ৰাতি হ'ব এতিয়া যাম ৰচোন যাওক আকৌ দিনটো আছিলে ঘৰতে দিনতেই যাব লাগিছিলে এতিয়া ইমান ৰাতি হ'ল ল'ৰাটোৱে আমনি কৰি আছে নেযায় নে কিয় বল ভেবেলা বল লওঁ কৰি নাথাকিবি কিন্তু মোৰ ঠাইত পইচা পাতি নাই হ'ব খালি ডাঙৰ ফটকা কেইটামান ল'ম চাই লওঁ বলচোন পাপা গোটেই বজাৰখন ঘূৰালা কিন্তু এটাও বম নিদিলা ঘৰৰ লগত দাদন কৰি থাকোঁতেই গ'ল প্লিজ কেইটামান বম দিয়া মোক ৰচোন চাই ফুৰিছোঁ দেখোন তাত বহুত দাম সেইফালে দোকানত যাওঁ বলচোন দিয়া ফটকাৰ যিটো দাম সেইটোৱে কৈছে তুমিহে নিদিয়া নিদিলেনো তোক লৈ আহোনে দিম বল ফটকা লৈ লওক লৈ লওক জলকীয়া বম লৈ লওক আলু বম লৈ লওক লগতে আছে বেঙেনা বম পিঁয়াজ বম ইত্যাদি লৈ লওক কলগছ লৈ লওক আম গছ লৈ লওক দাদা কওক কি লাগিব কওক আপেল 1 কেজি লাগিছিল দে ধেমালি কৰিছে ন দাদা বুজি পালি মানে হেৰি ফটকা বম ফটকা কি ফটকা লাগিব কি বম লাগিব মোক কৈ দিয়া ফটকত ফটকাৰ দামখিনি কচোন পাপা গোটেই বজাৰখনত তুমি এইটো ডাইলগে কৈ আকৌ এতিয়া এইটোকে কৈছাহি দিয়া মোক ফটকাই নালাগে মই যাওঁগৈ চবতে দামখিনি সুধিব চবতে বেছিয়ে কয় মই যাওঁগৈ মোক নালাগে ফটকা মুলেশ্বৰ আহিলি আহিলোঁ দিয়ক ফটকা এটা ফুটাম সৰু ল'ৰা ছোৱালীয়ে ফুটাব তই নালাগে ফুটাবলৈ দিয়া নহ'লে মই এটা ফুটাম হাত পৰিব নালাগে তই ফুলজাৰিকে এডাল ফুলা মই বেলেগ কিবা ফুটাওঁ এতিয়া সৰু হৈ থকা নাইতো মই এতিয়া আলু বম ফুটাম পাৰিছা মই ডাঙৰ হ'লো নহয় হ'ব দে বহুত ডাঙৰ হ'লি হ'ব দিয়ক আপোনালোকে এনেই লাগি আছে তুমিও ফুলজাৰি এডালকে জ্বলোৱাহি নালাগে সিয়ে জ্বলাওক এতিয়া ভেবেলাহঁতৰ ঘৰলৈ যাওঁ
নালাগে নালাগে আমি আহিলোঁৱে আমি দেৱালী তহঁতৰ ঘৰতে পাতিম দে এই বহুত ধুনীয়া লাগিব কিন্তু তোমালোকৰ ফটকা নানিলাই দেখোন নক'ব আৰু খোৱা আমি দুপৰীয়া কিবা কৰি থাকোঁতে কোনোবা চোৰ কেইটামান আহি ফটকা লৈ গ'লহি অঁ হয় নেকি কোনেবা চুৰ কৰিলে দিয়া দিয়া বাদ দিয়া সেইবোৰ কথা এতিয়া মোক বম এটা দিয়া আলু বম এটা দিয়া মই নাকত ফুটাই দেখাম নাকতে অঁ মোৰ সৰুৰ পৰাই নাকত ফুটোৱা অভ্যাস আছে যে মই পাৰিম দিয়াচোন ভালদৰে মুলেশ্বৰ খুৰা নাক ফাটিব যাব